2026 চনত অসমৰ 5গৰাকী অতিকৈ ধনী ক্ৰিকেটাৰসকল কোন সেই বিষয়ে জানো হওক এই ভিডিঅ'টোত। নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেনে অসমৰ ক্ৰিকেটাৰসকল এতিয়া খেলপথাৰতে নহয় উপাৰ্জনৰ দৌৰতো কাৰোতকৈ পিছ পৰি থকা নাই। 2026 চনৰ শেহতীয়া তথ্য অনুসৰি আমাৰ অসমৰ 5গৰাকী ক্ৰিকেটাৰ এতিয়া কোটিপতিৰ আধিপত্য হ'বলৈ সক্ষম হৈছে। আজি আমি এই ভিডিঅ'টোত উন্মোচন কৰিম কাৰ বেংক বেলেঞ্চ কিমান আৰু কেনেকৈ তেওঁলোকে ইমান টকা ঘটিবলৈ সক্ষম হ'ল। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ 1 নম্বৰ নামটো আপোনাক আচৰিত কৰি তুলিব যে তেওঁৰ ইমান সম্পত্তি কেনেদৰে হ'ল। আমাৰ তালিকাৰ 5 নম্বৰ ঠাইত আছে উদীয়মান যুৱক বা ক্ৰিকেটাৰ সাদেক হুছেইন। 2026 চনৰ IPL নিলামত এক বিশেষ চৰ্চালৈ অহা সাদেক হুছেইনৰ এতিয়া সম্পত্তি দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁৰ আনুমানিক নেটৱৰ্ক 50ৰ পৰা 80 লাখৰ ভিতৰত। ঘৰুৱা ক্ৰিকেটৰ উপৰিও তেওঁ বিভিন্ন স্পন্সৰশ্বিপৰ পৰা তেওঁ টকা ঘটি আছে বৰ্তমান। গতিকে তেওঁ এই স্থান দখল কৰিবলৈ সক্ষম হৈছে। 4 নম্বৰ স্থানত আছে অসমৰ আটাইতকৈ নিৰ্ভৰশীল বলাৰ মুখতাৰ হুছেইন। বহু বছৰ ধৰি অসমৰ হৈ তেওঁ ৰঞ্জী ট্ৰফী আৰু সৈয়দ মুস্তাক আলী ট্ৰফীত ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি আহিছে। মুখতাৰৰ সম্পত্তি প্ৰায় 1 পৰা 1.5 কোটিৰ ভিতৰত। ঘৰুৱা ক্ৰিকেটৰ মেচ ফিজে তেওঁৰ ইনকমৰ মূল ভেটি। তালিকাৰ 3 নম্বৰ স্থানত আছে অলৰাউণ্ডাৰ আকাশ সেনগুপ্তা। আকাশৰ বাবে যোৱা 2টা ছিজনেই খুবেই লাভজনক আছিল। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ 1.5 কোটিৰ পৰা 2 কোটিৰ ভিতৰত। ঘৰুৱা ক্ৰিকেটৰ লগতে IPLৰ নেট বলাৰ আৰু চুক্তিয়ে তেওঁক আৰ্থিকভাৱে যথেষ্ট সবল কৰি তুলিছে। 2 নম্বৰ স্থানত আছে এজন লেজেণ্ড আবু নাছিম আহমেদ। অসমৰ পৰা মুম্বাই ইণ্ডিয়ানছ আৰু RCB হৈ খেলা আবু নাছিমে ক্ৰিকেটৰ পৰা যি উপাৰ্জন কৰিলে আৰু তাৰ লগতে তেওঁ বিভিন্ন ক্ৰীড়া ব্যৱসায় আৰু লেজেণ্ড লীগ খেলি 5 পৰা 8 কোটি টকাৰ মালিক হ'বলৈ সক্ষম হৈছে। আৰু শেষত 1 নম্বৰ স্থানত কোনো নহয়, আমাৰ সকলোৰে মৰমৰ ৰিয়ান পৰাগ। 2026 চনত ৰিয়ান পৰাগৰ সম্পত্তিৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব পাৰে। ৰাজস্থান ৰয়েলছে তেওঁক 14 কোটি টকা ৰিটেইন কৰাৰ ফলত আৰু ভাৰতীয় দলৰ হৈ খেলাৰ বাবে তেওঁৰ নেটৱৰ্ক এতিয়া 30ৰ পৰা 40 কোটি টকাৰ ভিতৰত। ৰেড বুলৰ দৰে আন্তৰ্জাতিক ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হোৱাৰ বাবে তেওঁ আটাইতকৈ ধনী ক্ৰিকেটাৰ অসমৰ পৰা। বন্ধুসকল, এই 5গৰাকী ক্ৰিকেটাৰৰ ভিতৰত আপোনালোকৰ আটাইতকৈ প্ৰিয় ক্ৰিকেটাৰ কোনজন তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদিও আপুনি এজন ক্ৰিকেট অনুৰাগী তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।